নমস্কাৰ। প্ৰথমে মই আন্তৰিক মৰম যাচি চেনেললৈ ৱেলকাম জনালোঁ। আজিৰ বিষয়টো হ'ল নতুনকৈ গাহৰি ফাৰ্ম খুলিম বুলি ভাবি থকা ভাই বন্ধুসকলৰ বাবে ট্ৰেইনিং ফৰ পিগ ফাৰ্মিং। কম পুঁজি লগাই পিগেৰী ফাৰ্ম কেনেকৈ ষ্টাৰ্ট কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। ফুল ট্ৰেইনিং ভিডিঅ'। বন্ধুসকল, ইউটিউবত মিছা কথা কোৱা ভিডিঅ'বোৰ চাই লাখপতি হ'ম বুলি আশা নকৰিব। নিজৰ চেনেলবোৰ গৰম কৰাৰ কাৰণে চবেই মিছা মাতে। বন্ধুসকল, ব্যস্ততাৰ ভিতৰত ভুল কৰাজন নহয়, হাজাৰ ব্যস্ততাৰ মাজতো শুধৰাই দিয়াজনহে আপোন। মই এটাই কথা ক'ম, যি কামেই নহওক ইউটিউবত চাই কাম কৰিব গ'লে টকাবোৰ পানীত যাব। গতিকে কেৱল ইউটিউব চাই ব্যৱসায় নকৰিব। এইবাৰ মই মোৰ মেইন বিষয়লৈ আহিছোঁ। আপোনালোকে ভালদৰে শুনি আৰু বুজি ল'ব দেই। আজি আমাৰ টপিকটো হ'ল নতুনকৈ গাহৰি ফাৰ্ম এখন কৰিব গ'লে কেনেধৰণে কৰা উচিত। নাম্বাৰ 1, ফাৰ্ম কৰাৰ বাবে আমাক এটা ঠাই লাগিব। ঠাইটো চুবুৰীয়াৰ পৰা নিলগত হ'ব লাগিব, যাতে কোনো ধৰণৰ কমপ্লেইন নাপায়। পূৰ্ণ হোৱাকৈ ভাল পানীৰ ব্যৱস্থা থাকিব লাগিব। প্ৰেক্টিকেলি ট্ৰেইনিং লোৱাটো বহুত দৰকাৰ। কম খৰচত গাহৰি ৰখা ঘৰটো কেনেকৈ বনাব এবাৰ চাই লওক। ভেটি আৰু পষ্টকেইটা চিমেণ্টেৰে পকা কৰা হৈছে। ঘৰটো কেৱল 3 ইটা গাঁথনি কৰি 5 ইঞ্চি ৱাল কৰা হৈছে। গোটেই বেৰাবোৰ বাঁহেৰে বনোৱা হৈছে। ভেটিৰ পৰা আধা বেৰা প্লাষ্টাৰ কৰা হৈছে। প্লাষ্টাৰ কৰি প্লাষ্টাৰৰ ওপৰত চিমেণ্টৰ ঘলা মাৰিব লাগিব। ঘলা মাৰিলে প্লাষ্টাৰ কৰা ঠাইখিনি মজবুত হয় আৰু পিছল হৈ থাকে। পিছল হ'লে গাহৰিয়ে কামুৰিব নোৱাৰে। এই ঘৰটোত মই 4টা ৰুম বনাইছোঁ। পাৰ্টিশ্যন ৱালবোৰ 5 ইঞ্চিৰ বনাইছোঁ। ছালখন বাঁহেৰে ষ্ট্ৰাকচাৰ বনাই টিং লগোৱা হৈছে। ইয়াতকৈও আৰু কম বাজেটৰ যদি ঘৰ বনাব বিচাৰে, তেনেহ'লে আপোনালোকে ফ্ল'ৰখন পকা কৰি তাৰপিছত গোটেই বেৰা আৰু টিঙেৰে ঘৰখন বনাব পাৰে। মোৰ ঘৰখন কেনেকৈ লাগিল, ভাল লাগিল বেয়া লাগিল, কমেণ্ট কৰি নিশ্চয় জনাব। মোৰ ভাল লাগিব। এইবাৰ গাহৰি কিনিম। কেইটা কিনিম বুলি ভাবিছে? মই আগতেও কৈ আহিছোঁ, পইচা থাকিলেও প্ৰথমে বেছিকৈ গাহৰি লৈ ষ্টাৰ্ট কৰাটো ভুল হ'ব। মোৰ পৰামৰ্শ, কেৱল 3টা মাইকী গাহৰি কিনিলে ভাল আৰু লগতে এটা মতা গাহৰি। বন্ধুসকল, গাহৰি কিনিলে বজাৰৰ পৰা নিকিনিব। ভাল এটা বায়'ছিকিউৰিটিৰ থকা ফাৰ্মৰ পৰাহে কিনিব। এতিয়া আপুনি কি গাহৰিৰে ফাৰ্মখন ষ্টাৰ্ট কৰিব? পোৱালি গাহৰি নে ডাঙৰ গাহৰি? মই পৰামৰ্শ দিম পোৱালি গাহৰি লৈ ষ্টাৰ্ট কৰাটো। কাৰণ পোৱালি লৈ ষ্টাৰ্ট কৰিলে আপুনি কমেও 8 পৰা 9 মাহ প্ৰেক্টিকেল পাব। বহুত কথা বুজিব পাৰিব আৰু জানিব পাৰিব। নতুবা আধা বয়স মানে 4 মাহমানৰ বয়সৰ গাহৰি লৈও ষ্টাৰ্ট কৰিব পাৰে। আৰু এটা পৰামৰ্শ দিওঁ, য'ৰ পৰা আপুনি মাইকী গাহৰি কিনিব তাৰ পৰা কেতিয়াও আপুনি মতা গাহৰি নিকিনিব। যোন ফাৰ্মৰ পৰা মাইকী গাহৰি কিনিব সেই ফাৰ্মৰ পৰা কমেও 10-15 কিলোমিটাৰ দূৰৰ ফাৰ্মৰ পৰাহে আপুনি মতা গাহৰি কিনিব। কাৰণটো মই বুজাই দিওঁ, ইনব্লিডিং হয়, মানে একে বংশৰ হ'ব নালাগিব। এনেকুৱা হ'লে আপুনি মহা বিপদত পৰিব। গাহৰি কিনিলে আপোনালোকে কি চাই গাহৰি কিনিব বুজাই দিছোঁ, শুনি লওক। মাইকী গাহৰি কিনাৰ সময়ত গাখীৰৰ নিপুলবোৰ চাই ল'ব। সৰুৱে হওক বা ডাঙৰে হওক 12টাৰ পৰা 14টা হ'ব লাগিব। সেইবোৰ মাইকী গাহৰিৰ পোৱালিও বেছি হয় আৰু গাখীৰো বেছি হয়। আৰু মতা গাহৰি কিনিলে চাই ল'ব, খাহী কৰি পেলাই দিয়া বস্তুটো যাতে 2টা থাকে। আপোনাৰ ঘৰো হৈ গ'ল, গাহৰি হৈ গ'ল। এতিয়া আহিব পইচাৰ খেল। এতিয়া মই আপোনালোকক ক'ম ফাৰ্ম কিয় বন্ধ কৰিব লগা হ'ল। ভালদৰে বুজি লওক। আপোনাৰ তাত আছে 4টা গাহৰি, 3টা ফিমেল, এটা মেল।
এটা গাহৰিৰ ওপৰত বছৰে কমেও 10,000 টকা খৰচা আছে। আপোনাৰ 4টা মানে 40,000 টকা। এই 40,000 টকা আপুনি বেলেগকৈ ৰাখিব লাগিব। মোৰ 7 বছৰ এক্সপিৰিয়েঞ্চ হিচাপে ক'বলৈ যদি যাওঁ, এনেকৈ 4টা গাহৰি লৈ ফাৰ্ম কৰিব গ'লে হাতত কমেও 3 লাখ টকা লৈ নামিব লাগিব। শেষলৈ আপুনি নিজে বুজি পাব ক'ৰ পৰা পইচাৰ খেলটো ষ্টাৰ্ট হ'ব। গোটেই ছাবজেক্টবোৰ পাৰ্টকৈ বেলেগ ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰিম। আৰু এটা কথা, ফাৰ্মৰ 80% কাম আপুনি নিজেই কৰিব লাগিব। যদি নোৱাৰে ফাৰ্ম একেবাৰে নকৰিব। 20% কামৰ বাবে এটা হেল্পাৰ কৰ্মচাৰী ৰাখিব পাৰে। হে প্ৰভু, কি ভুল কৰিলোঁ, ফাৰ্ম মোৰ বন্ধ হৈ গ'ল। প্ৰথম ভুল, মাৰ্কেট জাজ কৰা নাছিলোঁ। মানে ভেৰিফাই কৰিব আপোনাৰ অঞ্চলত মানুহে কি কি গাহৰি পচন্দ কৰে, বজাৰত পোৱালিৰ কিমান দাম আৰু মাংসৰ কিমান দাম। অঞ্চলৰ মানুহৰ পচন্দৰ মতেহে আপুনি গাহৰি পালিব। যি পায় তাকে নিকিনিব, মাৰ্কেটৰ চাহিদা মতেহে গাহৰি কিনিব। ভাল প্ৰজাতিৰ গাহৰি চাইহে কিনিব। নম্বৰ 2, টকা থাকিলেও টকা নাই বুলি ভাবি খৰচা কৰিব। 3 নম্বৰ ভুল, পকাৰ ঘৰ সজাই তাতেই মই বহুত পইচা খৰচ কৰি পেলালোঁ। সোনকালে ৰজা হ'ম বুলি বেছিকৈ গাহৰি কিনিলোঁ। ভাল ঘৰ সজালোঁ, গাহৰিও বেছিকৈ কিনিলোঁ। এতিয়া কি হ'ল, ফিট খুৱাবলৈ হাতত পইচাই নাই। আৰে ভাই, গৰুৰে যদি হাল বাব পাৰে ট্ৰেক্টৰ কিয় লাগে? মই বুজাই নাছিলোঁ যে কমেও 2 বছৰ মই অকল খৰচাই কৰি থাকিব লাগিব, ইনকাম দেখাই নাপাম। বিনিময়ত কিছুমান গাহৰি কম দামতে বিক্ৰী কৰি ফিট কিনিব লগা হ'ল। বন্ধুসকল, মই ক'ব খুজিছোঁ যে কম পুঁজি থকাসকলে বহুত ভাবি চিন্তি খৰচ কৰি আগবাঢ়িব লাগিব। গাহৰি ফাৰ্মিং ব্যৱসায়টো ভাল নে বেয়া? অতি ভাল, কিন্তু বন্ধুসকল আপোনালোকে ছিষ্টেমেটিকলি কাম কৰিব লাগিব। তেতিয়াহে পইচা লগাই থাকিলেও ভাল প্ৰফিট দেখা পাব। ছিষ্টেম ফেইল মানে বিজনেছ ফেইল, শেষত গৈ ফাৰ্ম বন্ধ কৰিব লাগিবই। গতিকে বন্ধুসকল, কম পুঁজিয়ে থাকক বা বেছি পুঁজিয়ে থাকক, ষ্টাৰ্টিং সৰুকেই কৰক। ফাৰ্মিং ব্যৱসায়ত মেক্সিমাম খৰচা ফিডিঙত হয়। গতিকে ষ্টাৰ্টিঙৰ পৰাই খাদ্যৰ ওপৰত বেছিকৈ ধ্যান দিব লাগে। কম খৰচত ভাল খাদ্য ক'ত পাম সেইটো মাথা মাৰিব লাগে। কম পইচাৰে ভাল ফিডিং কৰোৱাৰ পদ্ধতি আছে। ক'ব গ'লে ভিডিঅ' বহুত লম্বা হৈ যাব, গতিকে মই নেক্সট ভিডিঅ'ত ফিডিঙৰ ওপৰত জনাম। আৰু এটা পদ্ধতি, প্ৰেগনেণ্ট থকা গাহৰি আনিও আপুনি ফাৰ্ম কৰিব পাৰে। আৰু অকল ফেটনিঙৰ বাবেও ফাৰ্ম কৰিব পাৰে, মানে মাংসৰ বাবে। পোৱালি কিনি আনি খাহী কৰাই ডাঙৰ কৰি বিক্ৰী কৰি দিলে কোনটো কৰিলে ভাল হয় আপুনি ডিচাইড কৰিব। মোৰ পৰামৰ্শ, ফেটিনিং আৰু ব্ৰিডিং দুটাও একেলগতে কৰিব লাগে। মোৰ পৰামৰ্শৰ মতে যদি আপুনি কৰে তেনেহ'লে আপুনি 3 মাহৰ পৰা 4 মাহৰ বয়সৰ মতা আৰু মাইকী পোৱালি কিনিব। আমাৰ কৰ্মই হৈছে ধৰ্ম। 17 চনত মই সৰুকৈ এটা ফাৰ্ম কৰিছিলোঁ, মাত্ৰ 2টা মাইকী গাহৰি লৈ। ডাঙৰ নহয়, সৰু মাইকী, সৰু পিগলেট ফিমেল। আৰু 20 চনত আমাৰ ঘৰৰ গোটেই ফেমিলিয়ে লেবাৰ মিস্ত্ৰীৰ লগত লগ লাগি এখন সুন্দৰ পকাৰ ঘৰ গঢ়ি তোলাৰ বাবে সক্ষম হৈছিলোঁ। গতিকে বন্ধুসকল, কষ্ট কৰিলে টেঙা নহয়, মিঠা ফলেই পাব। গতিকে প্ৰথমে সৰুকেই কৰক। 3টা মাইকী পোৱালি কিনক, 2টা মতা কিনক। এটা মতাক আপুনি খাহী কৰাই মাংসৰ কাৰণে ৰেডি কৰক। আৰু যদি আপোনাৰ তাত পইচা আছে তেনেহ'লে আপুনি বেছিকৈ খাহী কৰাৰ বাবে গাহৰি কিনিব পাৰে। কিন্তু সাৱধান, বিক্ৰী কৰিব পৰা নোহোৱালৈকে আপোনাৰ পকেটত ফিডৰ পইচা সম্পূৰ্ণ বেছিকৈ থাকিব লাগিব। গতিকে বন্ধুসকল, আজি মোৰ এই ট্ৰেইনিং ভিডিঅ'ত আশা কৰিছোঁ আপোনালোকে বহুত কথা বুজিব পাৰিছে আৰু জানিব পাৰিছে। মই বিচাৰোঁ আপোনালোকে সকলোৱে সুস্থ থাকক, ভালেই থাকক, আনৰ বাবেও ভাল ভাবক, ভাল কৰক। আজিলৈ ইমানেই। আৰ্ণ মানি, ছেভ মানি। জয় আই অসম, বন্দে মাতৰম।